নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইতিহাসৰ অন্যতম এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ সাক্ষী হৈ পৰিছে উৰিষ্যা। যোৱা শুকুৰবাৰে উৰিষ্যাত যি ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিহতৰ সংখ্যা এতিয়া ৩০০ জনলৈ বৃদ্ধি পাইছে। জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিহাসত সাক্ষী হৈ পৰিছে উৰিষ্যাৰ সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ বালাচৰত এটা মিনিটৰ ভিতৰতে ৩খনকৈ ৰেল একেলগে দুৰ্ঘটনাত পতিত হোৱাত মৃত্যুক সাৱটি লৈছে কমেও ৩০০ জনকৈ লোকে। ৩০০ ৰেল যাত্ৰীয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। দুৰ্ঘটনাটোত ৯০০ জনৰো অধিক লোক আহত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। জানিব পৰা মতে সন্ধিয়া কৰমণ্ডল শালিমাৰ এক্সপ্ৰেছ ৰেলখনে এখন মালবাহী ট্ৰেইনৰ লগত মুখামুখি খুন্দা মাৰিছে আৰু ইয়াৰ পিছত ৰেল দুখনে য়েশৱন্তপুৰ হাওৰা ছুপাৰফাষ্ট ৰেলখনতো খুন্দা মৰাত তিনিওখন ট্ৰেইন ৰেলপথৰ পৰা উফৰি পৰিছে। ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমান পৰ্যন্ত দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও মৃতদেহ উদ্ধাৰ কৰা হৈ আছে। বহু যাত্ৰী এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। এক ভয়ংকৰ দুৰ্ঘটনা যেহেতু দুইখন ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল উৰিষ্যাত আৰু ৩০০ জনকৈ লোকৰ মৃত্যু হৈছে, লগতে ৯০০ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।